নমস্কাৰ, এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰ্ভস্থ নোহোৱাৰ বাবে নাৰী বহুতো সমস্যাৰ সন্মুখীন কৰিব লগা হয়। আজিৰ ভিডিঅ'টোত আপোনালোকে জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাস অনুসৰি কি কাম কৰিলে আপোনালোকে গৰ্ভধাৰণ কৰিব পাৰিব। এই ভিডিঅ'টো প্ৰাচীন জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। এই চিকিৎসা পৰামৰ্শৰ বিকল্প কেতিয়াও নহয়। স্বাস্থ্য সমস্যাৰ বাবে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ জৰুৰ ল'ব। যদি আপুনি পৰিয়াল আৰম্ভ কৰিব বিচাৰিছে আৰু পৰিয়াললৈ নতুন সদস্য আদৰিব বিচাৰিছে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে বিভিন্ন বেমেজালি আৰু সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে জানি থওক যে আপুনি এই ক্ষেত্ৰত অকলশৰীয়া নহয়। আমাৰ সমৃদ্ধ পৰম্পৰাত জ্যোতিষ আৰু আধ্যাত্মিকতাই আশা, নিৰ্দেশ আৰু উপায় দিয়ে। আজি আমি গ্ৰহৰ প্ৰভাৱ, আধ্যাত্মিক অনুষ্ঠান আৰু কি কৰিব লাগে, কি নকৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। বৈদিক জ্যোতিষত সন্তান প্ৰাপ্তি আৰু গৰ্ভধাৰণ পুত্ৰভাৱ, বৃহস্পতি, চন্দ্ৰ আৰু শুক্ৰৰ সৈতে জড়িত। গুৰু সন্তানৰ কাৰক মানে বৃহস্পতি সন্তানৰ কাৰক, চন্দ্ৰ হৈছে মাতৃত্বৰ আৰু শুক্ৰ স্বাস্থ্য আৰু সম্পৰ্কৰ। যিহেতু আপুনি সমস্যাত ভুগি আছে বা আপোনাৰ বিভিন্ন বেমেজালি হৈ আছে বা আপোনালোকে গৰ্ভধাৰণ কৰিব পৰা নাই, এই ক্ষেত্ৰত আপোনাৰ দুৰ্বল গুৰু বা শনি, ৰাহু কেতুৰ দোষ, পুত্ৰ দোষ বা সন্তান দোষ হ'ব পাৰে। কিন্তু চিন্তা কৰিবলগীয়া কোনো কথা নাই, ইয়াৰো উপায় আছে। 1. জন্মকুণ্ডলী বিশ্লেষণ কৰক এগৰাকী জ্যোতিষৰ পৰা। 2 হৈছে ৰত্ন। বৃহস্পতিৰ বাবে আপোনালোকে উখৰাজ আঙুলিত পিন্ধিব পাৰে। ই বহুতো আপোনালোকক সুবিধা কৰি দিয়ে বা সোনকালে গৰ্ভধাৰণৰ ক্ষেত্ৰত আপোনালোকক সুবিধা কৰে। 3 হৈছে মন্ত্ৰ জপ। সন্তান গোপাল মন্ত্ৰ প্ৰতিদিনে 108 বাৰ আপোনালোকে জপ কৰক। এই মন্ত্ৰ আমি স্ক্ৰীণত উল্লেখ কৰিছোঁ। আপোনালোকে ৰুদ্ৰাক্ষ মালা ডিঙিত পৰিধান কৰি পুৱা আৰু গধূলি পূজাৰ সময়ত আপোনালোকে মন্ত্ৰভাগ উচ্চাৰণ কৰিব আৰু ভাল ফলাফল লাভ কৰিব। 4 হৈছে ব্ৰত। বৃহস্পতিবাৰ আপোনালোকে পৰাপক্ষত উপবাসে থাকিবলৈ চেষ্টা কৰক। হালধীয়া ফুল আপোনালোকে গুৰুমূৰ্তি বা মন্দিৰত অৰ্পণ কৰক বা দান কৰক। এইসমূহ কাৰকে আপোনালোকৰ শক্তি সংগত কৰে। ধৈৰ্য ৰাখক, আপোনালোকে ফলাফল 3 পৰা 6 মাহৰ ভিতৰত দেখিবলৈ পাব যদি গুৰুৱে আপোনালোকক দিব বিচাৰে। এইসমূহ হৈছে আমি জ্যোতিষ শাস্ত্ৰৰ মতে কোৱা কিছুমান উপায়। নেক্সট আমি আহিছোঁ আধ্যাত্মিক বিশ্বাসৰ ওপৰত। আধ্যাত্মিক দৃষ্টিত সন্তান হৈছে ঈশ্বৰৰ দান। ইয়াত কৰ্ম, ধৰ্ম আৰু আত্মাৰ যাত্ৰা জড়িত হৈ থাকে। বিলম্ব বা বেমেজালি হয়তো শিক্ষা বা পূৰ্বজন্মৰ সমাধানৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰতিদিনে আপোনালোকে প্ৰাৰ্থনা আৰু ধ্যানটো অভ্যাসত পৰিণত কৰক। পুৱা ধ্যান কৰক, সুস্থ গৰ্ভৰ আপোনালোকে চিন্তা কৰক আৰু লগতে আপোনাৰ মনটো শান্ত কৰক। বাল গোপাল বা কৃষ্ণক আপোনালোকে প্ৰাৰ্থনা কৰক। বাল গোপাল হৈছে কৃষ্ণৰ সৰুকালৰ অৱস্থাটো। আপোনালোকে বাল গোপালৰ প্ৰতিমূৰ্তিও কিনি আনিব পাৰে। প্ৰতিমূৰ্তি আপোনালোকে চাৰ্চ কৰিব আৰু আপোনালোকে অৰ্ডাৰ কৰি ঘৰতে আপোনালোকে পূজা পাতল কৰিব পাৰে। নেক্সট আলোচনা কৰিম অনাথ আশ্ৰমত আপোনালোকে দান কৰক বা ভোকাতুৰ অসহায় শিশুক আপোনালোকে যিমান পাৰে সহায় কৰক। তেওঁলোকৰ মনৰ পৰা দিয়া আপোনালোকলৈ আশীৰ্বাদ, সেই আশীৰ্বাদখিনি আপোনালোকক যথেষ্টখিনি সন্তান লাভত সহায় কৰিব। আৰু ইয়াৰ ভিতৰত সকলোতকৈ উত্তম হৈছে কামাখ্যা মন্দিৰ। আপোনালোকে কামাখ্যা মন্দিৰ দৰ্শন কৰক। পতি পত্নী হালে আপোনালোকে গ'লেতো বেছি সুবিধা। যদি অসুবিধা হয় তেতিয়াহ'লে পত্নীগৰাকী বা নাৰীগৰাকীয়ে অকলে হ'লে মন্দিৰলৈ যাওক, ৰঙা কাপোৰ আপোনালোকে অৰ্পণ কৰক আৰু প্ৰাৰ্থনা কৰক। এতিয়া আমি আলোচনা কৰিম আপোনালোকে কি কৰিব লাগে যাৰ ফলত আপোনালোকে সোনকালে গৰ্ভধাৰণ কৰিব পাৰে। ধনাত্মক মনোভাৱ আপোনালোকে সদায় ৰাখক। দৈনিক প্ৰাৰ্থনা কৰাটো এটা অভ্যাসত পৰিণত কৰক। সাত্বিক খাদ্য যেনে ফল, বাদাম, দৈ আদি খাওক। প্ৰকৃতি আৰু সহায়ক মানুহৰ মাজত থাকক। চন্দ্ৰ চক্ৰ অনুসৰি আপোনালোকে উপায় কৰক। এতিয়া হৈছে নকৰিবলগীয়া কামখিনি। নেতিবাচক চিন্তা আপোনালোকক কিন্তু খুলি খায়। গতিকে নেতিবাচক চিন্তা বা নিজকে দুখ দিয়াৰ পৰা আপোনালোকে বিৰত থাকক। চিকিৎসা পৰীক্ষা কিন্তু এৰি নিদিব। বিজ্ঞান আৰু আধ্যাত্মিকতা একেলগে চলাই যাওক। আৰু আপোনালোকেতো বিশ্বাস কৰেই যে কস্মিক আৰু দৈবিক শক্তিৰ জৰিয়তে বহুতে সন্তান পাইছে। বিশ্বাস ৰাখক, ধৈৰ্য ৰাখক আৰু ভিডিঅ'টোত উল্লেখ কৰা কামখিনি আপোনালোকে যিমান পাৰে সোনকালে কৰা আৰম্ভ কৰক। আপোনালোকৰ মনটো শান্ত হৈ থাকিব আৰু ফলাফল সিদ্ধিৰ সময়ো আপোনালোকৰ ওচৰ চাপি আহিব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।